আজি ৰাতিপুৱা আমি খবৰ পালোঁ যে আমাৰ এই নোনাই নদীৰ কাষত বাসুগাঁৱৰ ওচৰ হয়, ইয়াতে এটা হাতী পোৱালি মানে ৰৈ গৈছে। নিশ্চয় এইটো নদী ডাঙৰ হোৱাৰ কাৰণে মাৰ লগত নদীটো পাৰ হ'ব পৰা নাই কাৰণে থাকি যাব পাৰে। আমি প্ৰায় 7:30মান বজাত আমি এইটো ৰেস্কিউ কৰি আনিলোঁ। এতিয়া আমি ৰেঞ্জ অফিচত আনি পেলাই থৈছোঁ। আবেলি আমি চেষ্টা কৰি চাম যে জাকে যেতিয়া আহিব, যিহেতু এইটো জাক আমাৰ জংঘলতে থাকে, জাকে আহিলে আমি মাকৰ ওচৰত এৰি দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। এইটো যদি ছাকচেছ হয় তেতিয়াহ'লেতো ভালে কথা, আৰু যদি মাকে যদি আঁকোৱালি নলয় তেতিয়াহ'লে আমি পৰৱৰ্তী আমি ডক্টৰৰ লগত আলোচনা কৰি পেলাই কি ব্যৱস্থা লোৱা হয় আমি এইটো নেক্সট ব্যৱস্থা গ্ৰহণ কৰিম।